ইতিমধ্যে কেণ্ডিডেট ঘোষণা হ'ল কেনেকুৱা ধৰণৰ প্ৰস্তুতি আৰম্ভ কৰিছে আপোনালোকে? কেণ্ডিডেট যোৱাকালি ঘোষণা কৰা হ'ল নিৰ্মল কুমাৰ ব্ৰহ্ম, খুব পুৰণা লিডাৰ হয়, আপচৰৰ লিডাৰ আছিল, বড়ো আন্দোলনৰ সুদীৰ্ঘ সময়তে জড়িত আছিল আৰু UPPLৰ এতিয়া জিলা সমিতিৰ সভাপতি আৰু এটা সময়ত MCL জনপ্ৰিয় ব্যক্তি হয়। আৰু এতিয়া যিটো দেখিছোঁ মই আমাৰ ৰুণিকাটাত মই গৈ আহিলোঁ ৰাতিপুৱা, বাতাবৰণটো অলৰেডি মানে নিৰ্মলৰ সপক্ষতে আছে আৰু তিনিটা দলৰ কেণ্ডিডেট হয়, BJP, AGP আৰু UPPL। সমগ্ৰ অসমত 5টা সমষ্টিৰ কাৰণে আমি যুঁজিবলৈ গৈ আছোঁ। 5টা সমষ্টিত আমি কংগ্ৰেছৰ বিৰুদ্ধে যুঁজিম, কংগ্ৰেছ কোনো ঠাইত যাতে আহিব নোৱাৰে। নিশ্চয় ইয়াতো আমি BPFৰ বিৰুদ্ধে যুঁজিব লাগিব, কিন্তু কংগ্ৰেছৰ বিৰুদ্ধেও আমি যুঁজিম। সেইকাৰণে NDA এলায়েন্সৰ 5টা সমষ্টিৰ কেণ্ডিডেট চবেই জয়ী হ'ব, মই আজি ক'ব বিচাৰিছোঁ। সামগ্ৰী অলপমান টাফ ফাইট হ'ব, কিন্তু যিটো ধৰণৰ এটা ৰণকৌশল BJPৰ তৰফৰ পৰা অৱলম্বন কৰা হৈছে, সামগ্ৰীটো আমাৰ চমৎকাৰ এটা ৰিজাল্ট আহি যাব। আৰু চিডলি সমষ্টিত নিৰ্মল কুমাৰ ব্ৰহ্মই মই এটা অনুমান লগাইছোঁ 90ৰ পৰা 1 লাখ ভোট লৈ পেলাই জিকি যাব আৰু ব্যৱধানটো হয়তোবা 30,000 40,000 মান ব্যৱধান আহি যাব পাৰে। দেখা গৈছে যে বড়ো ৰাজনীতিত যিহেতু এতিয়াৰ অঞ্চলত 2025ৰ কাৰণে যিটো আপোনালোকৰ BPF আৰু UPPLৰ মাজত যোনটো আলোচনা চলি আছিল, কিন্তু উপনিৰ্বাচনৰ কাৰণে কিবা ব্যাঘাত জন্মিব পাৰে নেকি? নাই, এতিয়ালৈকে যিহেতু দুটা দলৰ মাজত একত্ৰীকৰণ বা কিবা এটা হোৱা নাই, তো চব দলে নিজৰ নিজৰ অস্তিত্ব ৰাখিবৰ কাৰণে নিৰ্বাচনত নামিব। মই আগৰ পৰাই কৈ আছোঁ যে ৰাজনীতিটো এ গেম অফ পচিবিলিটি, সম্ভাৱনাৰ এটা গেম, এটা শত্ৰু হিচাপে খেলিব নালাগে। তো আমাৰ মাজত আলোচনা চলি আছে, চলি থাকক। মই বিচাৰোঁ যে এটা বুজাবুজিত আহিব লাগে, আৰু এইটো এই বছৰ নহয়, 2 বছৰৰ পিছত 3 বছৰৰ পিছত হ'লেও, কিন্তু আগৰ নিচিনা এটা সংঘাতময় পৰিস্থিতি মই নিবিচাৰোঁ। আৰু BPFৰ লিডাৰবিলাকেও সেইটো হয়তোবা নিশ্চয় ভাবিছে। সেইকাৰণে 25ত কি হয় মই ক'ব নোৱাৰোঁ। কোনো দলেতো নিশ্চিন্ন হৈ নাযায়, নিজৰ অস্তিত্ব কোনেও মানে চাৰেণ্ডাৰ নকৰে। তথাপিও আমি বহুত ক্ষেত্ৰত মানে এই শত্ৰুতাটো, এই কনফ্লিক্টবিলাকক এৰাই চলিব পাৰে। হাগ্ৰামা মহিলাকে কালি কেণ্ডিডেট ঘোষণা কৰাৰ পিছত কৈছে যে প্ৰমোদ বড়ো হাচাও BDC বাচাও এটা শ্লোগান দিছে। এইটো বাই ইলেকশ্যনৰ কাৰণে আহিছে যেতিয়া, আৰু এইবিলাক মানে বহুত পুৰণা, বহুত বছৰ ধৰি মানে চলি অহা এটা শ্লোগান হয়। আৰু মই একচুৱেলি জীৱনত এই হাথাও বাচাও শ্লোগান কোনোদিন দিয়া নাই মই জীৱনত, ব্যক্তিগতভাৱে। হয়, ভাল নালাগে এইবিলাক, এনেই পাব্লিকে শুনি পেলাই ভাল লাগে আৰু, কিন্তু হাতাও বাচাও বুলি একো নাই। মোৰ শ্লোগান নহয় এইটো ব্যক্তিগতভাৱে। তেওঁ এই বাই ইলেকশ্যনত কিবা এটা হাৱা এটা তুলিবলৈ চেষ্টা কৰিছে, কিন্তু ৰিয়েলিটিটো এইটো নহয়। এই বাই ইলেকশ্যনৰ পিছত চবেই মানে ৰিয়েলিটিৰ ওপৰত বেছ কৰিয়ে চিন্তা চৰ্চা কৰিব। মই ভাবোঁ খেলক চবেই, কংগ্ৰেছো আহক আৰু আজি অন্য দলবিলাকেও আহিব, এটা সুস্থ গণতন্ত্ৰ হওক, কিন্তু সেই খাহীটো আমাৰ নিৰ্মল কুমাৰ ব্ৰহ্মই মাৰিব। আজি মানে আদিবাসী সংগঠনবিলাকে কিছুমান নিজৰ সমস্যাবিলাকক লৈ পেলাই মোৰ সন্মুখত দাঙি ধৰিছে। মই কেবিনেট মিনিষ্টাৰ হিচাপে যেনেকৈ তেওঁলোকৰ বহুত উগ্ৰপন্থী চাৰেণ্ডাৰ কৰিলে, কিন্তু ৰিহেবিলিটেশ্যন সম্পূৰ্ণ হোৱা নাই। ফৰেষ্ট ৰাইট এগৰ আণ্ডাৰত মাটি পাট্টা দিয়া ইছ্যুটো উত্থাপন কৰিছে, বহুত ক্ষেত্ৰত হোৱা নাই। 3টা জেনেৰেশ্যন, 2টা জেনেৰেশ্যন, বসুন্ধৰা আৰু বৈষ্ণমতী, এই 2টা মিছনৰ অধীনত মাটি পাট্টা চলি আছে যদিও আদিবাসীবিলাকে বহুতখিনি সমস্যাৰ সন্মুখীন হৈছে। আদিবাসী মহিলাসকলে নিজৰ যিটো পৰম্পৰাগত সাজ পোছাক, এইটো ৰক্ষা কৰিবৰ কাৰণে হেণ্ডলুম টেক্সটাইলৰ প্ৰজেক্ট বিচাৰিছে। ঠিক তেনেকৈ বহুতকেইটা ইছ্যু আছে, আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগতো কথা পাতিব লগা। তো মই শুনিছোঁ, আৰু গোটেই বিষয়টো মই মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি পেলাই সমাধানৰ কাৰণে ব্যৱস্থা ল'ম বুলি আজি প্ৰতিশ্ৰুতি দিছোঁ। আৰু যিটো মাটি পাট্টা বা আদিবাসী ফিজ একট আৰু বড়ো ফিজ একট, 2টা ফিজ একট ইয়াত চলি আছে। তেওঁলোকে ইয়াত ৰূপায়ণৰ কাৰণে দাবী কৰিছে, কিন্তু BTR অঞ্চলত আদিবাসী ফিজ একটটো যদি ৰূপায়ণ কৰিব লাগে,
তেতিয়া বড়ো পিছ একতটো মানে নজৰত ৰাখি পেলাই কাম কৰিব লাগে। তাৰ কাৰণে কেতিয়াবা আমি আদিবাসী সংগঠন বড়ো সংগঠন বা BTC ডেভেলপমেণ্ট কাউন্সিল বা ৰাজ্য চৰকাৰৰ হস্তক্ষেপত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত ইয়াত এটা আলোচনা মানে কৰিব পাৰি আৰু এই সম্পৰ্কে মই নিশ্চয় আলোচনা কৰিম। সেইখিনি কথা মই তেখেতসকলক দিছোঁ আৰু তেখেতসকলে আজি এইটো মানে খুব